তেওঁলোকে আগতে তেওঁলোকৰ জন্ম তেতিয়াহ'লে বাংলাদেশী কোলাত হৈছে। ৰাজনৈতিক জন্মটো কংগ্ৰেছতো হৈছে তেওঁলোকৰ। তেখেতটো যুৱ কংগ্ৰেছৰ সভাপতি হৈছিলে, কংগ্ৰেছে বনাইছিলে, ৰাজনৈতিকভাৱে উত্থান তেওঁৰেই হৈছে। গতিকে তেওঁতো নিজেই বাংলাদেশীৰ কোলাত জন্ম হোৱা শিশু এটা আজি পোহপাল কৰি কংগ্ৰেছে ডাঙৰ দীঘল কৰাৰ পিছত আজি এনেকুৱা কথা কৈছে। গতিকে এইবিলাক কথা ভিত্তিহীন। উচ্ছেদৰ দ্বাৰা মানুহৰ সমস্যাবিলাক সমাধান নহ'ব। আজি যিসকল লোকক উচ্ছেদ কৰিছে, কৈ আছে বাংলাদেশী বিদেশী বুলি, উচ্ছেদিত এজন মানুহক প্ৰমাণ কৰি দিয়ক যে তেওঁ বাংলাদেশী। নোৱাৰিলে আজিলৈকে প্ৰমাণ কৰিবলৈ। তেওঁলোকে কাজিৰঙাত যেতিয়া এভেকশ্যন কৰিছিলে, কৈছিলে বাংলাদেশী বুলি। যদি বাংলাদেশী, সেই মানুহখিনি ক'ত আছে আৰু সেই মানুহখিনি কিয় তাৰপিছত টকা দিব লগা হ'ল, সেই মানুহবিলাকক কিয় মাটি দিব লগা হ'ল বেলেগত? এইটো এটা বিজেপি চৰকাৰৰ এটা ভেকু ভাওনা। তেওঁলোকে মানুহক পলাৰাইজ কৰাৰ কাৰণে, মটিভেট কৰাৰ কাৰণে, এই যে প্ৰথমে তেওঁলোকে যিটো সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰিছিলে, হিন্দু মুছলমান, ইউডিএফে যেনেকৈ মানে এই তলা চাবি লৈ মানে মুছলমানৰ ত্ৰাণকৰ্তা হিচাপে ওলাই ভোট বিভাজন কৰি বিজেপিক সহায় কৰিছিলে। এতিয়া বিজেপিয়েও ঠিক তেনেকৈ হিন্দু মুছলমানৰ কথা কৈ যেতিয়া তেওঁলোকে আসন লৈ ল'লে, লোৱাৰ পিছত দেখিছে না হিন্দু মুছলমান আৰু বিক্ৰী নহয়, এতিয়া নতুন কিবা কৰিব লাগিব। এই নতুন সেই উচ্ছেদ আৰম্ভ কৰিছে। যদি উচ্ছেদিত মানুহবিলাক বিদেশী, তেওঁলোকক কিয় এনেকৈ উচ্ছেদ কৰি এৰি দিছে? তেওঁলোকক আদালতত দ্বাৰস্থ কৰি, আদালতত সাব্যস্ত কৰি তেওঁলোকক অসমৰ পৰা বিতাড়িত কৰি দিব লাগে, যদি তেওঁলোক বিদেশী। আজি প্ৰত্যেকজন নাগৰিকৰ অধিকাৰ আছে। অসমৰ ভূমিত জন্মগ্ৰহণ কৰা প্ৰত্যেকজন নাগৰিকৰ এই ভূমিৰ অধিকাৰ আছে, আৰু সেই অধিকাৰক খৰ্ব কৰি হিংসাপৰায়ণভাৱে এই উচ্ছেদ কাৰ্যবিলাক কৰি আছে। আৰু উচ্ছেদিত মাটিবিলাক ক'ত লৈ গৈ আছে? আজি আপোনাৰ কাছাৰত যিটো বাগান উচ্ছেদ কৰিছিলে, সেই বাগান এতিয়া কাৰ হাতত আছে? সেই বাগান এতিয়া অমিত শ্বাহৰ পুত্ৰৰ হাতত আছে, জয় শ্বাহৰ হাতত আছে। আজি সেইদিনা BTADৰ হাজাৰ বিঘা মাটি আদানীক চমজাই দিয়াৰ কাৰণে আগবাঢ়ি যোৱাত আজি বড়োভূমিৰ আই মাতৃ ভাই ভনীসকলে নিজৰ গাত পেট্ৰল ঢালি প্ৰতিবাদ কৰাৰ পিছত আজি এইটো স্তব্ধ হৈছে। গতিকে অসমখনক পুঁজিপতি হাতত গতাই দিয়াৰ কাৰণে এটা ষড়যন্ত্ৰ, আৰু সেই ষড়যন্ত্ৰৰ কাৰণে এইটোৱেই মানে তেওঁলোকে কৰি আছে, উচ্ছেদ কৰি মাটিবিলাক পুঁজিপতিৰ হাতত চমজাই দিব। অসমৰ আজি বুজি পাই আছে, 26 আহিব দিয়ক, 26ত অসমত এটা পৰিৱৰ্তন হ'ব। ৰূপহীহাটত এতিয়ালৈকে মোৰ ৰূপহীহাট বিধানসভা সমষ্টিত ক'তো জাননী হোৱা নাই। মানুহখিনি য'ত জাননী দিছে আগৰ ৰূপহী আছিলে, কিন্তু এতিয়া ৰূপহী নহয়, আগৰ ৰূপহী সমষ্টি। গতিকে এইটো এটা ভুল বাৰ্তা প্ৰেৰণ কৰিছে। এতিয়ালৈকে মোৰ সমষ্টিত তেনেকুৱা ধৰণৰ জাননী পোৱাৰ তথ্য মোৰ হাতত নাই, বা চাৰ্কল অফিচাৰসকলৰ পৰা মই পোৱা নাই।